আসসালামু আলাইকুম। ঈদ মুবাৰক সকলোকে। আজি মোৰ ফালৰ পৰা সকলোকে ঈদৰ শুভেচ্ছা থাকিল। আৰু আজি মই ভিডিঅ'টোত দেখাম যে ঈদৰ দিনাখন আমি কি কি কৰোঁ। আৰু বৰ্তমান সময়তো কৰোণা হৈছে, গতিকে গোটেই ঈদৰ দিনটোৱে চেঞ্জ হৈ গৈছে আমাৰ। আমি ঘৰতে নামাজ পঢ়িব লাগে, যিহেতু কৰোণাৰ চলি আছে। গতিকে বাহিৰত গৈ পেলাই নামাজ পঢ়াটো সঁচাই এটা বিপদজনক হ'ব পাৰে। গতিকে ঘৰটো মই সজাইছোঁ ধুনীয়াকৈ। গোটেইখিনি বস্তু আজি দেখাম এই ভিডিঅ'ত, গতিকে ভিডিঅ'টো চাই থাকক। আৰু এটা কথা, বৰ্তমান সময়ত আমি সকলোৱে জানো কৰোণা মহামাৰী যিদৰে দেখা দিছে, তাৰ লগত অসমত বানপানী সমস্যাটো চবতকৈ বেছি ডাঙৰ আৰু বিপদজনক হৈ পৰিছে। গতিকে আমি সকলোৱে জানো। আৰু আজি শুক্ৰিয়া আদায় কৰিব লাগে আল্লাহৰ ওচৰত যে আমি ধুনীয়াকৈ ঈদ মনাব পাৰিছোঁ। বহুত মানুহ আছে আজি হয়তো নাখাই পেলাই ঈদ পালন কৰিবলগীয়া হৈছে। গতিকে সেইসকলৰ যদি আমি অলপ সহায় কৰিব পাৰোঁ, যোনে যেনেকৈ পাৰে যদি অলপ পাৰে গৈ পেলাই সহায় কৰক। আৰু যদি সহায় কৰিব নোৱাৰে, গতিকে সকলোৱে নামাজ পঢ়িব আজি। গতিকে নামাজত সকলোৱে দোৱা কৰক যাতে সেইসকলে আজিৰ দিনটোত যাতে ভালে ভালে যাতে ঈদটো পালন কৰিব পাৰে। গতিকে আহক আজি কি কি কৰোঁ গোটেইখিনি বস্তু এই ভিডিঅ'ত দেখাম। গতিকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। When you feel it's hopeless, when you think that you've lost, oh, I will take your hand and we'll rise up from the dust. Oh, here we go, 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 let us heal and grow. You won't be alone. We're ফজৰ নামাজ হৈ গ'ল। আৰু এতিয়া মই আপোনালোকক দেখাম আজি ক'ত নামাজ পঢ়িম। আজি আমি ইয়াতে নামাজ পঢ়িম। তো কালি আমি যিমান আমাৰ কাজিন আছে চবেই মিলি পেলাই এইখিনি সজাইছোঁ আমাৰ ঘৰৰ চোতালৈ। আৰু ইয়াত যি মহিলাসকল আছে সেইসকলে ইয়াতে নামাজ পঢ়িব। সেইখিনি চব ঠিক ঠাক কৰি দিম গোটেইখিনি। চ' চাওক কি হয়। প্ৰথমে এইখিনি ষ্টাৰ্ট কৰোঁ, সাৰি লওঁ, তাৰপিছত বাইকখিনি হৈ থাকিব লাহে লাহে। ৰেডি হৈ গ'ল আমাৰ নামাজ পঢ়া জেগা, চব ঠিক ঠাক হৈ গ'ল। গতিকে এতিয়া আমি চব ৰেডি হ'ম। গা চা ধোৱা হৈ গ'ল, কাপোৰ পিন্ধি। চ' মই ৰেডি এতিয়া। আৰু কেনেকুৱা লাগিছে মোক কমেণ্ট ছেকশ্যনত জনাব। আৰু এতিয়া আমি নামাজ পঢ়িম। নামাজ পঢ়াৰ পিছত কি কি বনাইছে, কি কি খাম, গোটেইখিনি দেখাম আপোনালোকক। তো চব ৰেডি হৈ গ'ল এতিয়া আমাৰ। আৰু নামাজ পঢ়িবলৈ চব গ'লেই। তো নামাজ পঢ়া হৈ গ'ল। এতিয়া আমাৰ ফালৰ পৰা ঈদ মুবাৰক চবকে। এতিয়া আমি বিৰিয়ানী, চিঞৈ চব খাম। মই এতিয়া খাম চিঞৈ বহুত টেষ্টি। ঈদৰ দিনাখন কেপাচিটিটো আমাৰ অলপ বাঢ়ি যায় নেকি নাজানো। এবাৰ খালোঁ, এতিয়া আকৌ গৈ আছোঁ বৰমাৰ ঘৰত মোৰ। তো আজি বৰমাৰ ঘৰত বহুত মুৰ্গীয়ে কুৰবানী দিছে আমাৰ কাৰণে। আমাৰ পেটত যাব মুৰ্গীয়ে কুৰবানী দি ওলাই চাহী
খুৰমা চ' এতিয়া খাওঁ খাই পেলাই আকৌ চ' এতিয়া যাম তাৰপিছত কামগৈ এইটো চাহিল লাষ্ট কৈছ নেকি এতিয়া লাজ নকৰে এতিয়ালৈ এইটো লৈ পেলাই কিমান টাইম এইটো কিমান টাইম চ' আমি গৈ আছোঁ এতিয়া বাইপাছ সুশান্ত সিঙৰ ফটো এখন বনাইছে মই দেখাম আজি ফটোখন গতিকে বহুত ধুনীয়া ফটো এখন বনাইছে তাত বাইপাছৰ তলতে হয় চ' চাওক চাই থাকক ভিডিঅ'টো ঈদ বুলি ক'লে লগৰবিলাকক লগ নোপোৱাকৈ থাকিব নোৱাৰোঁ গতিকে গোটেইগাল আহিলোঁ লগৰ অলপ ঘূৰিবলৈ অলপ ইয়াতে ফটো চটো তুলিম ঈদ বুলি গোটেইগাল একেলগ ঘূৰিছোঁ বহুত দিনৰ মূৰত চব নিজৰ নিজৰ কামত ব্যস্ত থাকে গতিকে একেলগ হৈছোঁ আজি